everyone, Hileez Kitchen and Vlogs আন এটা নতুন ৰেচিপি ভিডিও লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। মই যে আপোনালোকক ওচৰলৈ মছলাৰে বনোৱা মাছৰ ৰেচিপি এটি লৈ আহিছো। আশা ৰাখিছো মোৰ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে। তেতিয়াহলে ব্লগচোন দেৰি নকৰি আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। ৰেচিপিটোৰ বাবে মই 2 পিস বৰালি মাছ হালধি আৰু নিমখ সানি লৈছো। এটা ডাঙৰ আলু দীঘল দীঘলকৈ কাটি লৈছো। এটা বিলাহী এনেদৰে কাটি লৈছো। পঞ্চাশ গ্ৰাম মিঠাতেল, দুটা পিয়াজ মই পেষ্ট বনাই লৈছো। ছটামান কেঁচা জলকীয়া, দুটা শুকান জলকীয়া, এখিলা তেজপাত, এচামুচ কলা জিৰা, এচামুচ হালধি, নিমখ সোৱাদ অনুযায়ী, দুটা ইলাচি, 1 ইঞ্চি ডাল চিনি, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু 1 ইঞ্চি আদা মই থেতেলিয়াই লৈছো। প্ৰথমতে পেন এখনত অলপ তেল গৰম হ'ব দিম। তেল গৰম হলে মাছ কেইপিচ দি লম। মাজতে মাছ কেইপিচ লুটিয়াই দিব। দুই সাইড ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মোৰ মাছ ভজা হৈ গৈছে। ইয়াক কাঢ়ি মই বেলেগে থৈ দিম। নেক্সট সেম তেলতে মই আলুখিনি দি লৈছো। আলুত এচিকুটমান হালধি দিম, এচিকুট নিমখ দিম। তাৰ পাছত ভালদৰে লৰাই ভাজি লম। আলুখিনি অলপমান ৰঙচুৱা হলে কাঢ়ি থম। এতিয়া ৰৈ যোৱা তেলত শুকান জলকীয়া দিছো, কলা জিৰা এড কৰিম। ইলাচি কেইটা অলপ ফালি তেলত দি লম। ডালচিনি দিছো। এইখিনি আধা মিনিট মান লৰাই ভাজি লম। নেক্সট পিয়াজৰ পেষ্টখিনি যোগ কৰিছো। 1 মিনিট মান লৰাই ভাজি লম। তাৰ পাছত তেজপাত খিলা দিম। আকৌ 1-2 মিনিট মান লৰাই ভাজি লম। মোৰ পিয়াজখিনি ভালদৰে ভজা হৈ গৈছে। ইয়াত এতিয়া বিলাহীখিনি দিম। হালধি দিম। নিমখ দিম। গোটেইখিনি মিলাই লম আৰু বিলাহীখিনি সিজি নোযোৱালৈকে লৰাই ভাজি থাকিম। চাব যাতে পেনখনত সামগ্ৰীখিনি লাগি নেযায়। বিলাহীখিনি ভালদৰে সিজি উঠিছে। এতিয়া ইয়াত জিৰা গুড়ি দিম, ধনিয়া গুড়ি দিম, কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম, কেঁচা জলকীয়া কেইটা দিছো। জলকীয়া কেইটা মাজত ফালি লৈছো। এইখিনি ভালদৰে মিলাই লম। সামগ্ৰীখিনিৰ পৰা তেল বিৰিঙি নহালৈকে ভাজি ল'ব লাগিব। ভজা হলে ইয়াত 1 গিলাচ গৰম পানী দিম। ভাজি থোৱা আলুখিনি যোগ কৰিম। এইখিনি অলপ লৰাই ঢাকনি লগাই 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত থৈ দিম। 5 মিনিটৰ পাছত ঢাকনি গুচাই উতলি থকা জোলখনত মাছ কেইপিচ এড কৰিম। এতিয়া জোলখন 5 মিনিট মান উতলিব দিম। ইয়াতে এটা কথা কৈ লওঁ, যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব। এয়া চাওক মোৰ জোলখন বিচৰা মতে গাঢ় হৈছে। এতিয়া গেছৰ ফ্লেম অফ কৰি দিম।
এই চিম্পল মাছৰ জোলখন গৰমে গৰমে ভাতৰ লগত খাবলৈ বৰ সোৱাদ লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কমেণ্টত জনাব।